মৰমৰ ভাইটি ভণ্টিসকল, আজি আমি আকৌ এটা ক্লাছ 3ৰ ইংৰাজী কবিতা আবৃত্তি অৰ্থ সহকাৰে শিকিম। আহা আমি ভিডিঅ'টো চাই লওঁ। কবিতাটোৰ নাম Things I Like to Do. There are some things I like to do. The one that is best is play with you. There's nothing more I wish to be than be your friend and sing with glee. এতিয়া শিকিম ইয়াৰ অৰ্থ। কবিতাটোৰ নাম Things I like to do. যিবোৰ কাম কৰিবলৈ মই ভাল পাওঁ। There are something. কিছুমান বস্তু আছে। I like to do. মই কৰি ভাল পাওঁ। The one that is best. সেইটো আটাইতকৈ ভাল। Is play with you. তোমাৰ লগত খেলি। There's nothing more. আৰু একো বেছি নাই। I wish to be. মই হ'ব বিচাৰিছোঁ। Then be your friend. তোমাৰ বন্ধু হোৱাটো। And sing with glee. আৰু আনন্দেৰে গীত গোৱাটো। ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।